আমি যোৱা 4 বছৰত আমাৰ বিভিন্ন শ্ৰেণীৰ ৰাইজৰ কাৰণে দিয়া হৈছে আৰু ৰাজনীতিত হিটো চলি থাকে তো হিটো লৈ পেলাই মই বেলেগ লেফট এণ্ড ৰাইট চিন্তা কৰিব বিচৰা নাই আমি নিজৰ কাম কৰি আছো সবে নিজৰ কাম কৰি আছে পৰ্বতজোৰাৰ প্ৰতিবাদটো ইতিমধ্যে আমি 4বাৰকৈ ইয়াৰ মেপটো সলনি কৰিলোঁ আৰু তাত ৰাইজৰ কোনো ঘৰ বা কোনো নিজৰ মাটি তেনেকুৱা ইয়াত অহা নাই এপিডিচিএলৰ ডাঙৰ প্ৰজেক্ট এটা আমি পাইছোঁ সেইটো বহুত ডাঙৰ 18,000 কৰোৰৰ আৰু তাত হাজাৰ মানুহে এমপ্লয়মেণ্ট পাব তো এটা গাঁৱৰ ৰাইজে তথা অলপ অশান্তি হৈ আছে তেখেতসকলৰ লগত আমি আলোচনা কৰিম মাজতে তেখেতসকলৰ কিছুমান গাঁওবুঢ়া কিছুমানৰ লগত আলোচনা কৰিছিলোঁ আৰু তেখেতসকলে বুজি পোৱা বুলি কৈছে দুদিনমান অলপ মানে তেখেতসকলে অলপ ৰিয়েকশ্যন কৰি আছে তাত আমাৰ অফিচাৰসকলে আলোচনা কৰি আছে আৰু কিছুমান মানুহ যাই পেলাই অলপ তেখেতসকলক প্ৰভোকো কৰিছে চাকৰি বাকৰি নাপায় কিবা নাপায় মাটিবিলাক যাব এইবিলাক কথাও কৈ আছে আৰু আপোনালোকে দেখিছে 4 বছৰত আমাৰ চৰকাৰৰ কোনো ইণ্টেনশ্যন নাই এটা পৰিয়ালকো আমি কষ্ট দিয়াৰ ইণ্টেনশ্যন নাই আমি শান্তি বিচাৰি অহা চৰকাৰ আমি শান্তি সম্প্ৰীতি নিৰাপত্তা বিচাৰি অহা চৰকাৰ গতিকে আমাৰ তৰফৰ পৰা কোনো কষ্ট নাপাব তেনেকুৱাই কিবা থাকিব পাৰে পিছত গম পাব আজি নকওঁ কথাটো লৈ পেলাই আচ্ছা এই ঘটনাটো ইমান ডাঙৰ ঘটনা নহয় গতিকে দুটা গাঁৱৰ মানুহে অলপ তাতে অলপ ৰিয়েকশ্যন কৰি আছিলে তাত কিছুমান মানুহে ইফাল সিফালৰ পৰা গৈ পেলাই আৰু অলপমান ৰাজনীতিক লাভালাভৰ কাৰণে বুলি ক'ব লাগিব অলপ ফুৱেলিং কৰি আছে যে তাত ক্ষতি যিমান হ'ব বুলি ভাবিছে ইয়াতকৈ লাভ বেছি হ'ব তো গতিকে এনেই নৰ্মেলি ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাক আহিলে হয়ে আপোনালোকে বেংগলত দেখিছে ক'ৰবাত চাওক PGT আৰু GT টেটটো একদম 2-3 দিনৰ ভিতৰত হ'ব আৰু এপইণ্টমেণ্টটো আমি মেক্সিমাম 10 দিনৰ ভিতৰত দিয়াৰ কাৰণে চিন্তা কৰিছোঁ আৰু যিটো এলিমেণ্টাৰী আছে ইয়াৰ SIUটো আজি বা কালি এই 2 দিনমানত আহি যাব অহাৰ লগে লগে আমি এলিমেণ্টাৰী টেটৰ এপইণ্টমেণ্টটো উইদিন শ্বৰ্ট টাইম আৰম্ভ কৰিম কাইলৈ আপোনাৰ 40টা সমষ্টিত বেনিফিচাৰী প্ৰগ্ৰাম চলি আছে আৰু সেই বেনিফিচাৰী প্ৰগ্ৰামত আমি কেন্দ্ৰীয় চৰকাৰে দিয়া ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক ৰাজ্য চৰকাৰে আমাৰ বিভিন্ন সময়ত ৰাইজৰ কাৰণে আনা ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক আৰু লগতে কাউন্সিল চৰকাৰে যিখিনি প্ৰগ্ৰাম আমি যোৱা 4 বছৰত আমাৰ বিভিন্ন শ্ৰেণীৰ ৰাইজৰ কাৰণে দিয়া হৈছে এই প্ৰত্যেকটো আঁচনিৰ যিটো ইমপ্লিমেণ্টেশ্যন যিটো ৰূপায়ণ সেইটো যাতে সঠিকভাৱে হয় এই কাৰণে ৰাইজৰ লগত এই বেনিফিচাৰী মিটত আমি ভাৱ বিনিময় কৰিছোঁ আমি সকলো বিচাৰিছোঁ যে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ ভাৰতবৰ্ষখন এখন বিকশিত দেশ গঢ়াৰ কাৰণে যিখিনি আঁচনি আজি ৰাইজৰ কাৰণে আনিছে আমাৰ মহিলাসকলৰ কাৰণে হওক বা খেতিয়কৰ কাৰণে হওক এই আঁচনিবিলাক যদি সঁচাকৈ আমি 100% ৰূপায়ণ কৰিব পাৰোঁ তেতিয়াহে আমাৰ উন্নয়নটো গ্ৰাম্য অঞ্চলত এটা ভিজিবিলিটি আহিব বা ইয়াৰ বেনিফিটটো চবেই পাব অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি আমাৰ সেল্ফ হেল্প গ্ৰুপৰ বাইদেউসকলৰ পৰা লৈ পেলাই বিভিন্ন শ্ৰেণীৰ ৰাইজক যিখিনি আঁচনি দিছে সেইখিনি ভালকৈ ৰূপায়ণ হ'ব লাগিব ৰেচন কাৰ্ড আধাৰ কাৰ্ডৰ পৰা আমি PM কিষাণৰ পৰা লৈ পেলাই শ্ৰমৰ পৰা লৈ পেলাই সকলো ভালকৈ ৰূপায়ণ হ'ব লাগিব আৰু BTR চৰকাৰৰ পৰা আমি যিবিলাক আঁচনি লৈছোঁ পিক মিছনৰ পৰা লৈ হেণ্ডলুম মিছন চেৰিকালচাৰ মিছনৰ পৰা লৈ পেলাই বডোফা লাইভলিহুড মিছন এইবিলাক সঠিকভাৱে ৰূপায়ণ হ'লে ৰাইজৰ বহুত লাভ হ'ব তো এই কথাখিনিকে আমি অকল ফাণ্ডটো ৰিলিজ কৰি দিলে নহ'ব ৰাইজক এৰি দিলে নহ'ব আমাৰ কথাটো ৰাইজক শুনাব লাগিব বা আমাৰ মিছনটো ৰাইজক ক'ব লাগিব এইকাৰণে বেনিফিচিয়াৰী মিটটো লোৱা হৈছে আৰু আজি ওদালগুৰিত আমাৰ ৰৌতা সমষ্টিত এই বেনিফিচিয়াৰী মিট হৈছে সকলো শ্ৰেণীৰ ৰাইজ আহিছে মই ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ যে সকলো যদি নিজৰ যিখিনি আঁচনি পাইছে এই আঁচনিবিলাক যদি সঁচাকৈ ভালকৈ ৰূপায়ণ হয় আৰু আমাৰ বিষয়াসকলে বিশেষকৈ গ্ৰাম্য উন্নয়ন যিটো বিভাগ আছে তেখেতসকলৰ বহুত বেছি দায়িত্ব আছে এই বিষয়াসকলে যাতে ভালকৈ তত্ত্বাৱধান কৰে এতিয়া ৰাস্তা ঘাট হৈ আছে আমাৰ ইয়াত PWD ডিপাৰ্টমেণ্টৰ দায়িত্ব আছে চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ দায়িত্ব আছে পিক মিছনত আমাৰ এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্টৰ দায়িত্ব আছে চ' সকলোৱে নিজে যদি সেই আঁচনিখিনি ৰূপায়ণ কৰে তেতিয়া আমাৰ বহুত ভাল হ'ব এই কাৰণে এই সভাটো য'ত হৈছে বহুত ভালকৈ সফল হৈছে আৰু আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ এই আঁচনিবিলাক কম সময়ৰ ভিতৰত আমাৰ অঞ্চলত আহি পোৱাৰ কাৰণে আজি BTR চৰকাৰখনে ইয়াৰ মনিটৰিং বা ইয়াৰ ইমপ্লিমেণ্টেশ্যনৰ দায়িত্বটো লৈ পেলাই খুব ভালকৈ আমি আগুৱাই নিব পাৰিছোঁ স্যাৰ শেহতীয়াকৈ দেখা পোৱা গৈছে যোৱাকালিৰ পৰা আমাৰ বিজেপিৰ মন্ত্ৰী তথা বন্ধুত্বপূৰ্ণতে আছে যিহেতুকে জয়ন্ত মল্ল বৰুৱাই ৰিজৰ্টত হাজিৰা মূল্য প্ৰায় 2 ঘণ্টাতকৈ অধিক দুটা বৈঠকত মিলিত হৈছিলে কিন্তু সাংবাদিকৰ পৰা গোটেই কথা কোৱাৰ পৰা তেওঁ বিৰত আছে এই ক্ষেত্ৰত কিবা এতিয়া চাওক
সাংবাদিকৰ কথা কোৱাৰ পৰা বিৰত আছে যেতিয়া মই কেনেকৈ গম পাম মইতো তাত নাছিলোঁ যিটো ওলাই পেলাই কৈছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া কোৱাটো দেখিছোঁ যে তাতে এপিডিচিয়েল এটা প্ৰজেক্টক লৈ পেলাই কিবা চলি আছে সেইটো লৈ আলোচনা কৰিছোঁ বুলি তো আলোচনা কৰাৰ চবৰো অধিকাৰ আছে আলোচনা কৰাৰ চবৰো কি আছে কি বিচাৰ আলোচনা কৰিব পাৰে এটা দলে আনটো দলৰ লগত আলোচনা কৰাটোতো কোনো ডাঙৰ কথা নহয় আৰু ৰাজনীতিত সেইটো চলি থাকে তো সেইটো লৈ পেলাই মই বেলেগ লেফ্ট এণ্ড ৰাইট চিন্তা কৰিব বিচৰা নাই আমি নিজৰ কাম কৰি আছোঁ চবে নিজৰ কাম কৰি আছে পৰ্বতজোৰাৰ প্ৰতিবাদটো ইতিমধ্যে আমি 4বাৰকৈ ইয়াৰ মেপটো সলনি কৰিলোঁ আৰু তাত ৰাইজৰ কোনো ঘৰ বা কোনো নিজৰ মাটি তেনেকুৱা ইয়াত অহা নাই এপিডিচিয়েলৰ ডাঙৰ প্ৰজেক্ট এটা আমি পাইছোঁ সেইটো বহুত ডাঙৰ 18,000 কৰোৰৰ আৰু আমি ক'ব পৰা সময়ৰ পৰা তেনেকুৱা ডাঙৰ প্ৰজেক্ট আমাৰ তাত কেতিয়াও অহা নাছিলে আৰু তাত হাজাৰ মানুহে এমপ্লয়মেণ্ট পাব তো এটা গাঁৱৰ ৰাইজে তথা অলপ অশান্তি হৈ আছে তেখেতসকলৰ লগত আমি আলোচনা কৰিম মাজতে তেখেতসকলৰ কিছুমান গাঁওবুঢ়া কিছুমানৰ লগত আলোচনা কৰিছিলোঁ আৰু তেখেতসকলে বুজি পোৱা বুলি কৈছে কিন্তু দুদিনমান অলপ মানে তেখেতসকলে অলপ ৰিয়েকশ্যন কৰি আছে তাত আমাৰ অফিচাৰসকলে আলোচনা কৰি আছে আৰু কিছুমান মানুহ যাই পেলাই অলপ তেখেতসকলক প্ৰভোকো কৰিছে চাকৰি বাকৰি নাপায় কিবা নাপায় মাটিবিলাক যাব এইবিলাক কথাও কৈ আছে আৰু সেইকাৰণে অলপ তেখেতসকলে প্ৰভোক হৈছে মই ভাবোঁ আলোচনাৰ মাধ্যমেৰে এইটো সমাধান হ'ব আৰু আপোনালোকে দেখিছে 4 বছৰত আমাৰ চৰকাৰৰ কোনো ইণ্টেনশ্যন নাই এটা পৰিয়ালকো আমি কষ্ট দিয়াৰ ইণ্টেনশ্যন নাই আমি শান্তি বিচাৰি অহা চৰকাৰ আমি শান্তি সম্প্ৰীতি নিৰাপত্তা বিচাৰি অহা চৰকাৰ গতিকে আমাৰ তৰফৰ পৰা কোনো কষ্ট নাপাব তেনেকুৱাই কিবা থাকিব পাৰে পিছত গম পাব আজি নকওঁ কি কথাটো লৈ পেলাই আচ্ছা এই ঘটনাটো ইমান ডাঙৰ ঘটনা নহয় গতিকে দুটা গাঁৱৰ মানুহে অলপ তাতে অলপ ৰিয়েকশ্যন কৰি আছিলে তাত কিছুমান মানুহে ইফাল সিফালৰ পৰা গৈ পেলাই আৰু অলপমান ৰাজনীতিক লাভালাভৰ কাৰণে বুলি ক'ব লাগিব অলপ ফুৱেলিং কৰি আছে যে তাত ক্ষতি যিমান হ'ব বুলি ভাবিছে ইয়াতকৈ লাভ বেছি হ'ব তো গতিকে এনেই নৰ্মেলি ডাঙৰ ইণ্ডাষ্ট্ৰীবিলাক আহিলে হয়ে আপোনালোকে বেংগলত দেখিছে ক'ৰবাত দেখিছে কিন্তু ইয়াত যিটো আছে আমি নিজে 2বাৰ 3বাৰ ৰাইজৰ লগত আলোচনা কৰি মেপটো চেঞ্জ কৰিছোঁ প্ৰথম মেপটো তেখেতসকলে ক'লে এইটো অলপ বেলেগকৈ কৰ এইটো চেঞ্জ কৰিলোঁ ছেকেণ্ডবাৰ ক'লে চেঞ্জ কৰিলোঁ থাৰ্ডবাৰ চেঞ্জ কৰিলোঁ ফ'ৰ্থ চেঞ্জ কৰা হ'ল চেঞ্জ কৰিহে এই প্ৰপ'জেলটো ৰখা হৈছে চাওক PGT আৰু GT টেটটো একদম 2-3 দিনৰ ভিতৰত হ'ব আৰু এপইণ্টমেণ্টটো আমি মেক্সিমাম 10 দিনৰ ভিতৰত দিয়াৰ কাৰণে চিন্তা কৰিছোঁ আৰু যিটো এলিমেণ্টাৰী আছে ইয়াৰ SIUটো আজি বা কালি এই 2 দিনমানত আহি যাব অহাৰ লগে লগে আমি এলিমেণ্টাৰী টেটৰ এপইণ্টমেণ্টটো উইদিন শ্বৰ্ট টাইম আৰম্ভ কৰিম কাইলৈ আপুনি ভাষণ প্ৰসংগ কৰিছে কাইলৈ আকৌ অধিক বিটিআৰখন আগুৱাই নিয়াৰ ক্ষেত্ৰত কাইলৈ আপুনি বিভিন্ন ধৰণৰ আঁচনি অহাকালি প্ৰায় 300 আঁচনি মই ঘোষণা কৰিম এই আঁচনিখিনি বিভিন্ন অন্তৰ্গাঁথনি আঁচনি সেই আঁচনিখিনি ৰেডি হ'ল এপ্ৰুভ হ'ল গতিকে অহাকালি মই বড়োলেণ্ডৰ 5টা ডিষ্ট্ৰিক্টত বিভিন্ন অঞ্চলত হ'বলগীয়া বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণৰ কাৰ্য এইটো অহাকালি ঘোষণা কৰিম